ধেত কেমেৰাটো আজি মই ভিডিঅ' নবনাওঁ আজি মই গাৰ্লফ্ৰেণ্ডক ফোন কৰি অলপ চেনি খাওঁ हेलो कौन बोल रहा है आप ये मेरा मोबाइल है ये मेरा नंबर है लड़की का नंबर में लड़की का फोन आना चाहिए क्यों लड़का फोन करता है नो 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 ओ नहीं ये मेरा दोस्त का नंबर था ना इसलिए हम फोन किया था मतलब फोन रखो अब ये फोन मत करो हाँ ठीक है কি চাই আছে হুমা আছিল অলপমান মোক মৰম আশীৰ্বাদ দিছিল একেবাৰে নেপালত অহা ভূমিকম্প যাক মোৰ বুকুৰ মাজতে আহিলো কৃষ্ণ এনেকুৱা শাহুমা নেলাগে আৰু উপায় হেত চেনি নাখাওঁ আজি আপোনালোকৰ কাৰণে ভিডিঅ' এটি বনাওঁ দিয়ক তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকে চাই আছে গজং ৰোষ্টাৰ আৰু আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ফানি ৰোষ্টিং ভিডিঅ'ৰ মাজলৈ তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ Ladies and gentlemen, are you ready? হৈছে নে বন্ধুসকল চকু দুটা কথা কৈছো বেয়া নাভাবিবা দেই যদি থিয় হৈছে ওলাই আহিব চকু দুটা আগলৈ ওলাই আহিব যদি চকু দুটা আগলৈ ওলাই আহাকে মজাটো লাগে তেনেহ'লে মোৰ লগত শেষলৈকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকা তেতিয়াহে তোমালোকে গোটেই ভিডিঅ'টোৰ মজা পাবা यही नहीं अभी और सुनिए ভালকে এতিয়াহে হৈছে এতিয়াহে কমপ্লিট হৈছে ৰিলটো বঢ়িয়া হাত তেৰি বেহেনকে মোৰ আগত এইবোৰ মক্কেলামি কৰি তহঁতি নেদেখাবি বুজিছ ৰ'ব আপোনালোকে ভিডিঅ' কিহৰ কাৰণে বনায় ইনষ্টাগ্ৰাম ৰিলছ কিহৰ কাৰণে বনায় এণ্টাৰটেইনমেণ্টৰ কাৰণে নিশ্চয় নহয় জানো কিন্তু আমাৰ মাজত এনেকুৱা এচাম লোক আছে যিয়ে ভিডিঅ' কিহৰ কাৰণে বনায় জানেনে আপোনালোকে এবাৰ নিজেই চাই লওক ভিউজ আৰে তেৰি মা কা বন্ধুসকল এতিয়া তোমালোকে গম পালাই চাগে এই মখা ভিডিঅ' কিয় বনায় প্ৰমাণটো তোমালোকৰ চকুৰ আগত মই দি দিলোঁ তেতিয়া তোমালোকে নিজে ভাবি চোৱা এই মখা ভিডিঅ' কিয় বনায় সেইকাৰণে মানে এই বাইদেউসকলে বুকু দেখাই টিকা হিলাই ভিডিঅ' বনাই থাকে নহয় জানো প্ৰমাণটো তোমালোকে আজি নিজে পাই গ'লা মইতো আৰু এক্সট্ৰাকৈ ক'বলৈ দৰকাৰ নাই কোনো প্ৰয়োজন নাই এওঁলোকে এইকাৰণে টিকা হিলাই বুকু হিলাই ভিডিঅ' বনাই থাকে গম পালানে তোমালোকে মোৰ মৰমৰ বাইদেউ মোৰ মৰমৰ দাদা মোৰ মৰমৰ ভণ্টি ভাইটিহঁত তোমালোকে আৰু বেলেগ কণ্টেণ্ট বিচাৰি নোপোৱা নেকি ভিডিঅ' বনাবলৈ ভিউজ পাবলৈ অকল বুকু হিলাই টিকা হিলাই হিজৰামি কৰিয়ে তোমালোকে ভিডিঅ' বনালেহে ভিডিঅ' বনাবলৈ কণ্টেণ্ট বিচাৰি পোৱা নেকি এইবোৰ নকৰিলেওতো তোমালোকে ভাল ভিডিঅ' বনায়ো ভিউজ পাবা কিমান ভাল ভিডিঅ' ক্ৰিয়েটৰ আছে সিহঁতৰ কিমান লাখ ভিউজ তোমালোকে টিকা হিলোৱা বুকু হিলোৱা ক'ৰবাত হিজৰামি কৰা সেইবোৰে কণ্টেণ্ট অকল বিচাৰি পোৱা নেকি তোমালোকৰ মানে অসভ্যালি দিনক দিনে বাঢ়ি গৈ আছে মানে বন্ধুসকল এজনী বনৰ পক্ষী খুব ভাইৰেল হৈ আছে খুব বেছি ভাইৰেল হৈ আছে তোমালোকে বনৰ পক্ষী বুলি ক'লে কি বুজা বনত থকা পক্ষী বুলি ভাবা নহয় এইজনী ঘৰত থকা বনৰ পক্ষী এবাৰ তোমালোকে চাই লোৱা বন্ধুসকল এইগৰাকী হৈছে অসমৰ একমাত্ৰ নাম্বাৰ 1 মডেল যিয়ে কেতিয়াবা কলপাত পিন্ধি কেতিয়াবা আলুৰ বস্তা পিন্ধি মডেলিং কৰে আৰু লগতে কেতিয়াবা দা কটাৰীৰো এডভাৰটাইজমেণ্ট কৰে তেতিয়াহে পপুলাৰ হ'ব হয় নাই
বন্ধুসকল এইজনীক দেখি জানানে আমাৰ গাঁৱত এজনী পাগলী আছিল শান্তি পাগলী বুলি তাইলৈ মনত পৰে এইজনীক দেখি কিন্তু এক মই নাম দিছোঁ কি জানা অশান্তি পাগলী বুলি কাৰণ এইটো অশান্তি লগাই দিছে ইমানে বেছি ভাইৰেল হৈ গৈছে মানে ভাল কামত ভাইৰেল হোৱা হ'লে বেলেগ কথা এইবোৰ ফকতীয়া পাগলামি কৰি মক্কেলামি কৰি কৰি ইমানে ভাইৰেল হৈ গৈছে মানে সেইবাবে মই এক নাম দি দিলোঁ অশান্তি পাগলী বুলি তেনেহ'লে বন্ধুসকল আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম আৰু তোমালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালা তেনেহ'লে লাইক এটা নিশ্চয় কৰি দিবা আৰু কমেণ্ট এটা তলত কৰি দিবা আৰু লগতে তোমালোকে যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰা তেতিয়াহে তোমালোকৰ মাজলৈ এনেকুৱা ধামাকা ভিডিঅ' সদায় আনিম আৰু এই মক্কেল মখাক মই ফালি গৈ থাকিম তেনেহ'লে আজি ইমানতে সমাপ্ত মাৰোঁ আজিলৈ বাই বাই